চাওক এটা হ'ল ৰাজনীতি সামাজিক আপোনালোকে দেখিলে যে সামাজিক ক্ষেত্ৰত আমি এই সংগঠনটোৰ লগত গোটেই ভাৰতবৰ্ষত ঘূৰিছো বা বিভিন্ন আমি ৰাজ্যৰ ওচৰলৈ গৈছো এইটো এতিয়া নিশ্চয় আপোনালোকে অলপ গম পালে ৰাজনীতিৰ পৰা বহুত এইটো গম পোৱা নাছিল কাৰণ আমাৰ বেছিখিনি এক্টিভিটি আমি এজন ছচিয়েল ৱৰ্কাৰ হিচাপে আমাৰ এক্টিভিটি বেছি থাকে ৰাজনীতিৰ ক্ষেত্ৰত দেখিছে যে আমি যোৱাবেলি ইভিপিএলক ছাপোৰ্ট কৰি কেনে চৰকাৰখন বনাইছো কিন্তু প্ৰায় 5 বছৰ হোৱা অৱস্থা আমি যিমানখিনি সফলতা পাব বা যি ধৰণে আমি আশা কৰিছো সেইটো নহ'ল গতিকে এইবাৰ আমি ভাবিছো আকৌ যদি আমি হাগ্ৰাম মহন্তি ডাঙৰীয়াক আমি সেই চকীখনত বহাব পাৰো নিশ্চিতভাৱে তেওঁলোকে আগৰ বিগত দিনৰ ভুল ত্ৰুটিবিলাক এনালাইজ কৰি আহি থকা দিনত আকৌ ভালধৰণে আগবাঢ়িব পৰা যাব আমিও গাইড কৰিব পাৰিম সেইধৰণে প্ৰস্তুতি চলি আছে আমি ওদালগুৰিত মই কেইদিনমান আগতে আহি গৈছো যে ওদালগুৰি জিলাৰ যিটো পৰিস্থিতি যদি জিএছপি আৰু বিপিএফ লগ লাগে আউট অফ 11 চিট আমি ভাবো ইয়াৰ কমচে কম 9টা 10টা আমি উলিয়াই ল'ব পাৰিম গতিকে এই ধৰণৰ কোকৰাঝাৰত মোটামুটি জিএছপি আৰু বিপিএফ লগ লগাৰ লগে লগে আপুনি 30ৰ পৰা 35টা চিট নিশ্চিতভাৱে আমি জিকিব পাৰিম এই ধৰণৰ এটা চলি আছে আৰু এই ধৰণে আমাৰ প্ৰচেষ্টাবিলাক চলি আছে জিএছপিৰ পৰা সমাগত নিৰ্বাচনত কিমানজন প্ৰাৰ্থী আপোনালোকে চাওক এতিয়া আমাৰ প্ৰথম দল হ'ল বিপিএফ তেওঁলোকৰ বেছিকে থাকিব কিন্তু জিএছপিৰো এটা মোটামুটি ভাল বাৰ্তা থাকিব যাতে চৰকাৰত আমি একেলগে লগ লাগি পলিচিবিলাক বনাব পাৰোঁ কাৰণ ইয়াত মানে ভূমিৰ সমস্যাৰ পৰা ভাষা সমস্যা বা এনেকুৱা বহু সমস্যা আছে গতিকে এইখিনি ক্ষেত্ৰত যদি জিএছপিৰ এটা ভাল ৰোল থাকে তেতিয়াহ'লে নিশ্চিতভাৱে মই বিপিএফ চৰকাৰে এই বিপিএফৰ মানে লিডাৰখিনিও কাম কৰি ভাল পাব আৰু একেলগে কাম কৰিলে এই সমস্যাখিনি সমাধান কৰিব পাৰিব সেইকাৰণে আমি আশা কৰোঁ যে জিএছপিৰ কমচে কম 12-15টাৰ ভিতৰত আমি এনেকুৱা ধৰণৰ এটা আলোচনা চলি আছে যেতিয়া আমি ফাইনেল হেৰি হ'ব তেতিয়া এই কথাখিনি ডিচাইডেড হ'ব 2020 চনৰ যি শান্তি চুক্তি সেই শান্তি চুক্তিৰ কিছুমান দফা কাৰ্যকৰী হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ কৰণীয় কি থাকিব চাওক যে বিশেষকৈ গাঁও গঠন আৰু গাঁও যিটো মানে এক্সক্লুড আছিলে তাত কিছুমান বিতৰ্ক আছে সেইকাৰণে এইটোত মানে এটা ভেজাল আছে কিন্তু বাকী মই ভাবোঁ যিসকল মানে সংস্থাপন কৰাৰ ক্ষেত্ৰত হওক আৰু বিশেষকৈ কেছ কাটলৰ ক্ষেত্ৰত সৰু সুৰা কেছবিলাক আচলতে খতম কৰিব লাগে বিশেষকৈ NDB যিখিনি লোৱা বা হেৰি আছিল মই আলফা ক্ষেত্ৰত চবৰ ক্ষেত্ৰতে কৈছোঁ কাৰণ কেছৰ কাৰণে যথেষ্ট হাৰাশাস্তি হয় এইটো ক্ষেত্ৰত মই ইনিকটিভ অলপ দেখা পাইছোঁ আৰু তাৰ লগত সংস্থাপনৰ ক্ষেত্ৰত কেৱল কেইটামান পইচা দিলেই নহয় কাৰণ আপোনালোকে জানে যে বন্দুক ধৰা মানুহক তেওঁলোকৰ সংস্থাপনৰ ক্ষেত্ৰত পইচা কেইটামান দিলেই নহয় অলপ গাইড কৰাৰ দৰকাৰ আছে আৰু ঠিক তেনেকৈ বাকী যিবিলাক ইছ্যু আছে স্কুল কলেজ চৰকাৰীকৰণ হওক কিবা হওক এইবিলাক নিশ্চিতভাৱে হ'ব লাগে কলেজ আপোনালোকে দেখিছে যে আজি আপচি হয়তো কৈছে 16খন কলেজ মই তেতিয়াই কৈছিলোঁ 10খন নহয় একেলগে 5 বছৰ 16খন কৰক তেতিয়াহ'লে ভিতৰত কাৰণ 16খন কলেজে আছে আমাৰ গতিকে এতিয়াও মানে কলেজৰ সেইবিলাক ঠিকমতে হোৱা নাই ঠিক তেনেকৈ চৰকাৰীকৰণ যিবিলাক বড়ো মিডিয়াম স্কুলবিলাক তেওঁলোকে ক'লে আমি কিন্তু যিমান বিদেশী স্কুল আছে গোটেই হওক আজি তেওঁলোকে কৈছে গোটেইখিনি হওক কিন্তু এই ধৰণৰ মানে তেওঁলোকে যে প্ৰথমৰ পৰা পলিচি ল'লেহেঁতেন 5 বছৰৰ পৰা মই ভাবোঁ এইখিনি কৰিব পাৰিলো হয় আৰু নৱসেনা এইটোত সহায় কৰাৰ অসুবিধা নহয় কিন্তু তেওঁলোকে কেৱল বড়ো মিডিয়াম ক'লে বাকী নক'লে মোৰ অসুবিধা হয় কেৱল 10খন কলেজৰ তেওঁলোকৰ নিৰ্বাচিত কলেজখিনি ক'লে আমাৰ কৰা অসুবিধা আৰু আকৌ আপুনি দেখিছে যে আজি BTCৰ ক্ষেত্ৰত বা 6 শিডিউলৰ ক্ষেত্ৰত যথেষ্ট আইনী মেৰপেচ আছে ইয়াত VCDCবিলাক লিগেল কৰিব পৰা নাই ইয়াত বিভিন্ন ধৰণৰ মানে টাউন কমিটিবিলাক ঠিক কৰিব পৰা নাই কাৰণ পাৰ্লিয়ামেণ্টত ইতিমধ্যে বিল পেণ্ডিং হৈ আছে তেওঁলোকৰ যিহেতু চৰকাৰৰ লগত পাৰ্ট আছে NDAৰ পাৰ্ট হয় তেওঁলোকে কৰিব পাৰিব লাগিছিল গতিকে আহি থকা দিনত 6 শিডিউলটো শক্তিশালী কৰাৰ কাৰণে নিশ্চয় লোকসভা ৰাজ্যসভা আইনটো পাছ কৰাৰ কথা আছে এইবিলাক বিষয়ত মই ভেৰি পজিটিভ মই ভাবোঁ এইবিলাক এজেণ্ডা নিশ্চয় আগবাঢ়ি যাব আৰু দেখিছে যে আমি ভাৰতবৰ্ষত য'তেই গৈছোঁ যে আদিবাসীৰ কাৰণে বা জনজাতিৰ কাৰণে আমি মাতিছোঁ বেলেগ নহ'লে আমি বাথৌ ধৰ্ম যে আমাৰ স্বীকৃতি পাব লাগে ঠিক তেনেকৈ বাকী আমাৰ জনজাতীয় ধৰ্মবিলাক স্বীকৃতি পাব লাগে সেইটো নিশ্চিত পাব লাগে এইবিলাক কথা আমি মাতি আছোঁ আৰু ভৱিষ্যতে মাতি যাম এজনকৈ মানে BPFৰ পৰা ইউপিএফলৈ অগ্ৰগতি লৈছে গতি কৰিছে তেনে ক্ষেত্ৰত খাম্পা বৈগাৰী অলপতে খাম্পা আৰু ৰাজনীতিত আচলতে এইটো মানে নতুন কথা নহয় কাৰণ হিতেশ বসুমতাৰী ইতিমধ্যে আগতেও কৈছিলে আৰু আকৌ ঘূৰি আহিছে আৰু কৈছে ঠিক তেনেকৈ চন্দন ব্ৰহ্ম ডাঙৰে কৈছে চন্দন ব্ৰহ্মৰ অৱস্থা কি হ'ল আপোনালোকে নিজেও জানে আপোনালোকে ইয়াৰ আগত যদি ইতিহাসটো চাই আমাৰ PS চাংমা দাদা জনজাতীয় নেতা আছিল তেওঁ থকা হ'লে হয়তো তেওঁ নিজে ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী হ'ব পাৰিলে তেওঁ গৈ তেওঁ বেছি একো কৰিব নোৱাৰিলে গতিকে ৰাজনীতিত অহা যোৱা চলি থাকে কিন্তু মূল যিটো থিম বা মূল যিটো আইডিঅলজিটো ঠিকে থাকিলে অৰ্থাৎ গাড়ীৰ কেতিয়াবা পামচাৰ 2-এটা টায়াৰ টিপ হ'বও পাৰে দৌৰা গাড়ী ঠিক থাকিলে একো অসুবিধা নাই তেতিয়া সেইকাৰণে ইফালে যদি আগ্ৰাম মহিলা ঠিক থাকে হীৰাৰণে ঠিক থাকে তেতিয়াহ'লে মই ভাবোঁ আৰু বেছি গণ্ডগোল হোৱাৰ কোনো সম্ভাৱনা নাই BTR ৰেকৰ্ডৰ যি মানে এৰিয়া এক্সটেনশ্যন সেইটো হোৱা বুলি কৈ আছে কিন্তু ডিলিমিটেশ্যন হ'বনে নাই ছাৰ ডিলিমিটেশ্যনটো এইবাৰ হোৱাৰ সম্ভাৱনাটো কম আছে নেক্সটত হয়তো হেৰি কৰা হ'ব সেইটোলৈ অসুবিধা আছে তেওঁলোকৰ কাৰণে এতিয়া পঞ্চায়তো নোহোৱা হৈ যাব পঞ্চায়ত ইলেকশ্যনত তেওঁলোকে আকৌ আমাৰ BTR মানে কি কয় MCLতো আহিব নোৱাৰে
গতিকে তেওঁলোকে অলপ দীপ্ত আহিব পলিটিকেলি গতিকে মই সেইকাৰণে ভাবো এই বিষয়টো এটা ভাল এটা সিদ্ধান্ত লোৱাৰ সময় আছে কাৰণ এনেকুৱা বহু গাঁও আছিলে য'ত আমাৰ ট্ৰাইবেল মানুহ নাই গতিকে সেইবিলাক গাঁও যাব বিচাৰিলে যাব দিব লাগিছিল মই ভাবো ট্ৰাইবেল থকাবিলাক সোমাই লওক আৰু নোহোৱাবিলাক কিছু যাব দিলে ভাল হয় আৰু নহ'লে হয়তো তেওঁলোকৰ অধিকাৰখিনি দিলে হ'ল গতিকে মই ভাবো ইয়াত এটা আমি ভাল ভৱিষ্যতৰ স্বাৰ্থত ভাল এটা বুজাবুজি হোৱাৰ দৰকাৰ আছে আপোনালোকে নিজেও জানে আপোনাৰ সাংবাদিক বন্ধু এজন বিটিআৰ সচেতন কৰ্মী য'ত ইয়াত মানে আমাৰ কোকৰাঝাৰ সমষ্টিৰ কথা কৈছো য'ত বিজেপিয়ে অকলে ইলেকশ্যন খেলিব নোৱাৰে পাটনালৈ খেলে গতিকে বিটিচিত তেওঁলোকে খুব বেছি 10টা চিটলৈকে হয়তো আশা কৰিব তাতকৈ বেছি নোৱাৰে আৰু 21টা চিট লাগিব সেইকাৰণে গতিকে বিটিচিত এলায়েন্স চৰকাৰে হ'ব ইয়াত আৰু বেলেগ অকলে কোনো বিজেপি বা বিপিএফ বা বিএছপি বা আইপি বেলেগ অকলে চৰকাৰ কৰিব এইটো মানে কোনো সন্দেহ নাই গতিকে মই ভাবো ইয়াত ৰাজনৈতিকভাৱে যাৰ অলপ জ্ঞান আছে তেওঁৱে বুজি পায় যে বিটিচিত কোনো পাৰ্টীয়ে অকলে চৰকাৰ বনাব নোৱাৰে